Hey guys, welcome back to my YouTube channel. আজি আমি আহিছো শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত। এয়া আমি আহি পালোহি। তাৰপিছত সকলোৱে বাছৰ পৰা নামি ধূপচাকি কিনিবলৈ বুলি গ'লো। আঠখেলীয়া নামঘৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম। ই গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বচা গাঁৱত অৱস্থিত। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নামকৰণ নামঘৰৰ চৌপাশে থকা 8টা কুৰিৰ পৰাই হৈছে। মানুহৰ মুখে মুখে বাগৰি ই আঠখেলীয়া ৰূপ ল'লে। 1681 চনত আহোম ৰজা গদাপাণিয়ে এই নামঘৰ ভাগ নিৰ্মাণ কৰোৱাইছিল। 1970 চনৰ আগলৈকে এই অনুষ্ঠান ভাগৰ নাম শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ আছিল। 1970 চনত বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি হৰি মন্দিৰৰ সলনি নামঘৰ শব্দটি সংযোগ কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামেৰে নামাকৰণ কৰিলে।